হাই এভৰিৱান, সুব্ৰতাছ কৰ্ণাৰৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এখন বেডশ্বীট দেখুৱাবলৈ আহিছোঁ আপোনালোকৰ আগলৈ। এইখন মই হাতেৰে কৰা হয়, ৰিবন এম্ব্ৰইডাৰী কৰা আছে। এইখন বেডশ্বীট এই অৰ্ডাৰ আছিলে, হোৱাইট কট কৰিবলৈ দিছিলে কাষ্টমাৰে। এনেদৰে বগাত কৰা হৈছে, দেখিছে নহয়। এইবোৰ সম্পূৰ্ণ এম্ব্ৰইডাৰী, ৰিবন এম্ব্ৰইডাৰী হয়। এনেকৈ এটা হাৰ্টৰ ভিতৰত এইদৰে দিছোঁ। এইটো মাজত পৰিছে কটনৰ হয়, কটনত বেডশ্বীট কৰা হৈছে। এইটো এনেকৈ ছাইডত চুককণীয়াকৈ দিয়া হৈছে আৰু এইটো কোণতো এইদৰে দিয়া হৈছে। এইটো কোণতো একেদৰেই এনেদৰেই দিয়া হৈছে। চাৰিওটা কোণত একেদৰেই দিয়া আছে, এনেদৰে দিয়া আছে। মাজত এইটো দিয়া হৈছে, বিভিন্ন কালাৰ দিয়া হৈছে। বিভিন্ন কালাৰৰ কৰি সম্পূৰ্ণ কৰা হৈছে বেডশ্বীটখন। অৰ্ডাৰ দিওঁতে মোক এনেদৰেই কৰিবলৈ কৈছিলে, সেয়ে মই এনেদৰেই কৰিলোঁ। আৰু বেলেগো মই ডিজাইন আপোনালোকৰ আগলৈ আনিম। এইখন আজি কমপ্লিট হ'ল, সেয়েহে আপোনালোকৰ আগত দেখুৱাবলৈ বুলি এই ভিডিঅ'টো বনালোঁ। কেনেকুৱা লাগিছে জনাব, কমেণ্ট কৰিব। আৰু আপোনালোকক যদি কেতিয়াবা এনেকুৱা প্ৰয়োজন হয়, তেতিয়া মোৰ ফোন নম্বৰ দিয়া থাকিব ডেছক্ৰিপশ্যন বক্সত। তাৰ পৰা লৈ মোৰ লগত যোগাযোগ কৰিব পাৰিব। আজি ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। ধন্যবাদ।